বৈঠালাঞ্চল দুৰ্গম পাহাৰত হেলিকপ্টাৰে বিজেপি নিৰ্বাচনী প্ৰচাৰ পাণ্ডৱবৰ্জিত অঞ্চলসমূহতো এইবাৰ প্ৰাৰ্থী ৰূপসিং তেৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ স্বয়ং পৰিষদৰ চিএম হাওৰাঘাট বিধানসভা সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা প্ৰাৰ্থী দৰসিং ৰংহাঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মহামে এমএছি লুনসিং তেৰণে PMYG গৃহ নিৰ্মাণৰ চৰম গাফিলতি চৰকাৰী বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ মিলি ভকত হিতাধিকাৰী নামত কেৱল লুটিলে মুনাফা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। হওক তেওঁ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পাণ্ডৱবৰ্জিত দুৰ্গম এলেকাৰ ৰাইজেও এইবাৰ নিজ চকুৰে অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সোণালী সুযোগ লাভ কৰিছে নিৰ্বাচনৰ অজুহাতত। বৈঠালাংচ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী তথা বৈঠালাংচৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত্বৰ হাবাং নামৰ দুৰ্গম পাহাৰত অৱস্থিত হাবাঙত সোমবাৰে হেলিকপ্টাৰে গৈ বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভা ভাগ ল'লে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণ সিং বেয়ে। প্ৰায় 2 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত হাবাং খেলপথাৰত আয়োজিত সভাখনত তুলিৰাম ৰংহাঙে সকলো দিশত পিছপৰা অঞ্চলটোৰ সৰ্বাত্মক উন্নতিৰ বাবে বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ এখন মহকুমা এই হাবাঙত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে তুলিৰাম ৰংহাঙে। সাংসদ হৰেণ সিং বে অসম মেঘালয় এই সীমান্ত অঞ্চলটোত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলক কাৰ্বি আংলঙৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ বাবে চেলুট জনাই কয় যে বিজেপি চৰকাৰ থাকিলেহে আপোনালোক সুৰক্ষিত থাকিব। উক্ত সভাত কাৰ্বি পৰিষদৰ স্থানীয় পৰিষদীয় সদস্য প্ৰদীপ ৰংবীৰ উপৰিও বহু কেইজন দলীয় নেতা কৰ্মী উপস্থিত থাকে। চৰকাৰ থাকিলেহে গ্ৰান্টি দিব পাৰে, চৰকাৰ থাকিলেহে উন্নয়নমূলকৰ কামবিলাকক কৰিব পাৰে। তেওঁলোকৰ চৰকাৰে নাই। দিল্লীত তেওঁলোকৰ চৰকাৰ আছে, মাত্ৰ 40জন MP আছে আৰু অসমতো চৰকাৰ নাই। কাৰ্বি আংলং অট'নমাছ কাউন্সিলটোতো কংগ্ৰেছৰ চৰকাৰ আছে নেকি? চৰকাৰ থাকিলে সেইবিলাকক গ্ৰান্টি দিব। গ্ৰান্টি বস্তুটো কি বস্তু মই বুজি পোৱা নাই। তেওঁলোকে এনেই এইটোতো মানুহে অপপ্ৰচাৰ কৰিছে আৰু ৰাজনীতি যেনে স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে সেইটো প্ৰচাৰ কৰিছে। ইয়াত বহুতো সমস্যা আছে। ইয়াত লোকেল MLC তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM প্ৰদীপ ৰংপি ডাঙৰীয়া সকলো লগত লৈ ইয়াত কাম কৰি আছে আৰু ইয়াত বিশেষকৈ ইয়াত বৰ্ডাৰ সমস্যা আছে। সেই বৰ্ডাৰ সমস্যাটো আমি মেঘালয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছে যাতে পাৰ্লিমেণ্ট যাতে চলিউশ্যন হয় সেইটো, আৰু ইয়াত স্থায়ী সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু হাবাঙতে আমি চাব ডিভিজন বনাবৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আলোচনা কৰি আছোঁ। বৈঠালাংচৰ পৰা জাছন ৰিপৰ্ট। নিৰ্বাচনৰ দিন কাষ চাপি অহাত হাওৰাঘাট বিধানসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। মহামে পৰিষদ সমষ্টিত হাওৰাঘাট বিধানসভা প্ৰাৰ্থী হৈ অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে মহামেয়া MLC তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণৰ কাৰ্যবাহী সদস্য ৰাজু টিছৈ। বৰকংগাৰ ভোট কেন্দ্ৰৰ অধীনত টেকে ৰংপি গাঁৱৰ খেলপথাৰত সমবেত হোৱা কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজৰ উপস্থিতিত বিজেপি প্ৰাৰ্থী দৰসিং ৰংহাঙৰ হৈ ভোট প্ৰদান কৰি জয় কৰিবলৈ ৰাইজক আহ্বান জনালে কাৰ্যবাহী সদস্য লুনসিং তেৰণ, কাৰ্যবাহী সদস্য ৰাজু টিছৌ, টকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন তেৰণ প্ৰমুখ দলীয় আন নেতাসকলে। উল্লেখ্য 2 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল জনসভাত 20ৰো অধিক ব্যক্তিয়ে নিজ নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।
Aulagat MEC constituency, Normati MEC constituency, Sochengdenta MEC constituency, Pini Bangedat, Mohammed MEC constituency campaign non Dupono, Silabang Songbong, Pinang niltumban ng karcho ng gedeng pinang aning arong jido tente dulu ketum niltumban dan pari lisensan pinang situ ng sirap di busi niltum lapulong pon tasi kon pong MLA election na bake niltumban na cidan di party babang fu na sonjum tekkunong le kyong do hupensi niltum BJP party hai podi Dokmokar pra James Milikor report Kat News হয় আমি আপোনালোকক দেখুৱাব বিচাৰিছো PMYG আঁচনিৰ অধীনত নিৰ্মাণ কৰা এখন ঘৰ চৰকাৰী ফাইলত নিৰ্মাণ সম্পূৰ্ণ হোৱা দেখুৱাই বিল আদায় কৰিবলৈ সন্মুখৰ ফালে ধুনীয়াকৈ ৰঙৰ প্ৰলেপ দি কেনেকৈ দুখীয়া ৰাইজক আভুৱা ফাৰিছে জানিবলৈ চাহক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন আগফালে দুৱাৰ ডাং পিছফালে দুবাংবাং আপুনি ভালদৰে মন কৰক PMAYG আঁচনিৰ অধীনত নিৰ্মিত এই ঘৰখনলৈ দেখি নিশ্চয় আপোনাৰো এইদৰে ক'বলৈ মন যাব আগফালে পূৰ্ণাংগ ৰূপত সজোৱাৰ লগতে ধুনীয়াকৈ ৰঙৰ প্ৰলেপ দি চৰকাৰী ফাইলত বাহ ললে ঠিকাদাৰ তথা মধ্যভোগী দালালে কিন্তু ঘৰখনৰ পিছফালৰ দৃশ্য দেখি দুখীয়া হিতাধিকাৰীক এনে কৰা চৰম অন্যায় দেখি আপোনাৰো চকুপানী ওলাব খুবত জ্বলি উঠিব হয় এই ঘটনা সৰুপথাৰ সমষ্টিৰ জপৰা লাংচো বুঢ়াতেৰণ গাঁৱৰ দুৰ্নীতি প্ৰতি শূন্য অসহনশীলতা বিজেপি চৰকাৰৰ দিনত এইদৰে গাঁৱে ভূঞে গলৈ উঠিছে দুৰ্নীতিৰ পাহাৰ সমস্যাৰ সমানিক বিৰতিৰ Kardong, milik kacing hon, sungsi sokarbi kaki ke video arat ketuan. Milik tum karbi kuru sarcing mamai keke siye hinte. Non ke bangji terepo ni kain koida. Merkepa ni hidung amai aron bari maphan padu ponji pus milik tum arni hot poniklo. Kasi ketuan kacing hon jilpi jilpo. Pi purun kacing lok. Don mekara doan kuru kulak. Tongria sa longpa sa doan tabang suarni. Mijung ahabar longki kamsa. Arong mate labang so mijung arut along adak ni ditum ke kesi inglong kiri habaramai rat amai pila pe kaki ke video amai di ponci bangsuar ni sat phong alam dan si cetan simung ponci katu kabeta nang cetong nuri ko pusi nai tum katu kabe paniri kong cendang hinten nang cepa ponilo pardon Pangcho Electronics Deepu Rongkhilan where you will get multiple gifts items sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now. Pangcho Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Deepu Karbi Anglong near TV Center. For more information, contact bmolkilling 9390634243 or you can mail at bmolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আৰক্ষী আৰু বনকৰ্মীৰ হাতত প্ৰাণ হেৰুওৱা ৰবিন তকবীৰ বিধৱা পত্নী তথা তেওঁৰ সন্তানকেইটিৰ খবৰ ল'বলৈ গৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং কমিটিয়ে খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়ায়
মানৱীয়তাবাদৰ উদাহৰণ দেখুৱালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেইবাদিনৰ আগতে উত্তৰ পূব বনাঞ্চলিকৰ কৰ্মী আৰু আৰক্ষী মিলি কৰা অভিযানত গৰমপানী বন্য জন্তু সংৰক্ষণ অঞ্চলত নিৰিক ৰবিন টকবিৰ মৃত্যু ঘটে নিলিপ পৰিষদ সমষ্টিৰ অন্তৰ্গত বফং ৰম্পি গাঁৱৰ নিবাসী ৰবিন টকবিয়ে মৃত্যুৰ সময়ত পত্নীসহ 4 সন্তানক এৰি থৈ গৈছিল দুৰ্ভগীয় পৰিয়ালটোক খবৰ ল'বলৈ গৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং কমিটিৰ বিষয় ববিয়াই আগবঢ়াই কিছু সাহায্য যুৱ ছাত্ৰ নেতাসকলৰ এই কাৰ্যত লগত সংগ দিয়ে গাঁওখনৰ গাঁওবুঢ়া ছয়ৰংপি আৰু গাঁওখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মংগৰিংহি ৰিপৰ্ট কাট নিউজ এহাতে নিৰ্বাচনৰ প্ৰচাৰ নামত হেলিকপ্টাৰে প্ৰতিদিনে লাখ লাখ টকা ব্যয় কৰি পশ্চিম কাৰ্বি আংলং জিলাত নিৰ্বাচনী চমক প্ৰদৰ্শন কৰিছে বিজেপি চৰকাৰে আনহাতে পিছপৰা আৰু দুখীয়া লোকৰ বসবাসস্থল তথা সীমান্তৱৰ্তী এলেকাত যাতায়াতৰ বাবে বাটপথৰ কোনো চিন মোকাম নথকাৰ লগতে নাই চৰকাৰী ভাৱে খোৱা পানীৰ যোগান ব্যৱস্থা পৰিৱৰ্তন বিকাশৰ কথা কৈ শাসনৰ মসনদ দখল কৰা বিজেপি 5 বছৰীয়া শাসন কালত পৰিৱৰ্তন তথা বিকাশ এই জীৱন্ত দৃশ্য প্ৰত্যক্ষ কৰি আপুনি বুজি উঠিছে নিশ্চয় এই দৃশ্য পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী উমবামন ৰংহাং গাঁৱৰ অঞ্চলটোলৈ যাবলৈ গড় কাপ্তানি বিভাগৰ পথ নাই যিবা পথ আছে অঞ্চলটো ৰাইজে নিজে সজোৱা বিদ্যুৎ ব্যৱস্থা নাই কোনো পানী যোগান আঁচনিৰ অধীনত খোৱা পানী যোগান ব্যৱস্থা জিয়ৰি বুৱাৰীয়ে পথাৰ নতুবা কাখৰৰ পাহাৰৰ জুৰিৰ পৰা বাহিৰে কৰা ব্যৱস্থাৰে পানী সংগ্ৰহ কৰে এই পানী খাই জীৱন নিৰ্বাহ কৰে অঞ্চলটোৰ ৰাইজে উল্লেখযোগ্য যে কেএছএ আমৰি শাখাৰ সভাপতি বাবু সিং মিলিক কাৰ্যালয় সম্পাদক বৰংকি ৰঙা অঞ্চলটো বিশিষ্ট সমাজকৰ্মী ইমলাং লুম্পুয়ে উন্নত অঞ্চল পৰিশ্ৰমণ কৰি ৰাইজৰ সুখ দুখৰ বাতৰি লয় আৰু অঞ্চলটো ভুক্তভোগী ৰাইজে বিগত 70 বছৰে ভুগি অহা এই সমগ্ৰ দুৰ্বস্থাৰ বিৱৰণ দাঙি ধৰে সংবাদ মাধ্যমৰ আগত Talapulo, piniarni nalitum sara tom nalitum kaban ahoglu nilitum arong misen. Perte nalitum rong ke mijima roh hinuma nalitum kabang misen lo sara tom. Setala pehlo nilitum ke rong sara tom ke nilitum ke yo nonta cetan nang lam ke lasi nilitum ke no ananta mia velang tawara ve topada ve pini yo kari motor che dam nang ita metang se che bor isi ke dam chona na lang pakta ila son po se ali batulita nang tiar pie bang ave melang tane litum ke no antane litum long le lang la se pulo la se ne litum ke hala elitum masar le hala openg masalai litum masar phanola tani litum chonangri dun pensin litum mombadan dam tani litum pilo lam pen pidat pen apita ni litum abang pha plut se ni litum dang ni litum chin tidun lo lata bang sega porke le porone pilone ni litum phan antani litum phan ke tawar popata ni litum phanak peli the lo ni litum ke pusi sungara saratum kan litum ge pudam lo ningkan pharuisi abisar anta abat ke do pona lam lo setan litum lanon anatan litum ke ACMM ka the tum long tan litum ta chingki jingwai dun bom lo anta aprang ta non dat kali la non oping masalai da phan kali aprang ACMM tum phan tan litum chingki dum jingwai dun bom lo setan litum phan ke atawarang pa we dat verlang anta la sinili ke rong sar bangke la sini lige pulo te nali tom phana ka the ka dinga phanta ni tum ke na chingki na chewai dun pen etan nali tum nili phan nanga matha yi akrong a vede da posinili la sino nanta la sinili chu bom the neng oi setan nali tum nang matha the det ke namang salam lu dei আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছো ধন্যবাদ